অল প্ৰজেক্ট 38 আগষ্টৰ ভিতৰত ৰাস্তা হওক অমুক হওক সব আমি চেংচন কৰি দিম যাতে বানপানীৰ পিছত ফুল ৱৰ্কিং সেশনটো লৈ আপোনালোকে কাম কৰিব পাৰে এইবাৰ বিটিএডিটো মই কৈছো যে আমি এমএলএ সকলৰ বা সমষ্টি ভিত্তিক ষ্টেটৰ পৰা যেটো পইচা দিও সেইটো আমি ষ্টেট গভৰ্ণমেণ্টে ডাইৰেক্টলি ৰূপায়ণ কৰিম এটোত আমি আৰু কাউন্সিলৰ থ্ৰুদি না যাও কাউন্সিলৰ টকাখিনি আমি কাউন্সিলক দিম কিন্তু যিখিনি জেনাৰেল এৰিয়াৰ স্কিম আউট অফ কম্পেশন আমি ট্ৰান্সফাৰ কৰিম কাউন্সিললৈকে যত বিধায়কসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সেইখিনি তেওঁলোকে যোগাযোগ কৰিব কাউন্সিলত যাব মাটি ল'ব কিবা ল'ব অহা 3 মাহ বিধায়কসকলে খুব চেষ্টা কৰিব লাগে এপ্ৰিল মে জুন জুলাই আগষ্টত আমি যেনেকৈ এটা মুখ্যমন্ত্ৰীৰ পকিপন নিৰ্মাণ আঁচনি দিছে আগতে এখনকৈ স্কিম এপ্ৰুভ হয় এতিয়া মাত্ৰ এখন মিটিং হ'ব যেনেকৈ পিএমজিএছৱাই এখন মিটিঙত চেন্ট্ৰেল গভৰ্ণমেণ্টে এপ্ৰুভ কৰি দিয়ে তেনেকে এখন মিটিঙতে আমি 126টা সমষ্টি স্যাংশন কৰি দিম যাতে টেন্ডাৰ একে দিনাই 126টা সমষ্টি আগবাঢ়ি যাব পাৰে আৰু আপোনালোকে এই নতুন যেটো চিন্তা সেই নতুন চিন্তাটোৰ আপোনালোকে সুযোগ ল'ব লাগিব এতিয়া মই আপোনালোকক এটা উদাহৰণ দিছো যে নামঘৰ কোনোবা দিনাখনে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে ক'লে যে 10টাকৈ নামঘৰৰ লিষ্ট দিব এমএলএ জনৰ পৰা লিষ্টখনেই নাই এফালে কৈছে সকলোকে সমান দৃষ্টিৰে নাচাই কলেও লিষ্টখনে নাহে গতিকে এইবাৰ তালিকা যি আছে 15 আগষ্টত আপোনালোকে দিব আৰু কোনোবা এজন বিধায়কে মোক প্ৰশ্ন কৰিব যে কোন সমষ্টি ব্যৰ্থ হ'ল বিধানসভাত যাতে সেপ্টেম্বৰত আমি উত্তৰ এটাও দি দিব পাৰো কাৰণ মানুহে ভোট কংগ্ৰেছ বিজেপি এজিপি দিয়ে মই ভাবো যে মানুহে ভোট দিয়াৰ এটা নতুন নিয়ম কৰিব লাগে যে কোন সমষ্টি ডেভেলপমেন্টত আগত গ'ল এই তথ্যবিলাক মানুহে নাপায় কাৰণে মানুহে ভোট দিয়াৰ সময়ত বিভিন্ন ধৰণৰ চিন্তাৰে মানুহে ভোট দিয়ে এতিয়া যেটা মানুহে গম পাবাৰে মইতো সকলো এমএলএ কেকেই ভোট দিছিলো যদি 15 আগষ্টৰ ভিতৰত জালুকবাৰীত সব স্কিম এপ্ৰুভ হৈ গ'ল কমলপুৰত স্কিম এপ্ৰুভ হৈ গ'ল জুনাইত কিয় নহল কলিয়াবৰত কিয় নহল তাৰ মানে মোৰ এমএলএ জন সঠিক প্ৰতিনিধি নহয় অহাবাৰ ভোট নিদিব সেই এমএলএ জনক এইটোৱে হল বিজেপিৰ মূল মন্ত্ৰ যে পলিটিক্স অফ ডেভেলপমেন্ট অসমত আৰম্ভ হ'ব লাগে বা ভাৰতত আৰম্ভ হ'ব লাগে ফ্ৰম দা পলিটিক্স অফ কাষ্ট ক্ৰিড কমিউনিটি এইটো যাব লাগে ক'ত পলিটিক্স অফ ডেভেলপমেন্ট এতিয়া আমাৰ বৰাক ভেলিত মানুহৰ মনত এটা ধাৰণা আছে যে বৰাক ভেলিৰ কাম চৰকাৰে নকৰে কিন্তু এইখন বিধানসভাত আপোনালোকে জানে যে এতিয়া যে মই ষ্টেডিয়াম দিওঁ বুলি ক'লো 126টা সমষ্টিৰ কাৰণে আমি ব্যৱস্থা কৰিছো আমি কত কৃপণালী নকৰো কিন্তু ডেলিভাৰী মেকানিজমটো উইক কাৰণে লাষ্ট মাইলৰ মানুহে ভাবে যে চৰকাৰে ইয়াত কাম নকৰে সেইকাৰণে এইবাৰ যেনেকৈ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আজি প্ৰশ্নটো আনিছে সকলো সমষ্টিৰে আমি কেটেলগখন এইবাৰ বনাই দিম যে কোন সমষ্টিয়ে কি কাম পাব পাৰে আপোনালোকে গৈয়েই আপোনালোকে এই ডেভেলপমেন্টৰ পলিটিক্সটো আৰম্ভ কৰক যে এইবাৰ আমি এখিনি পাম ফটাফট এষ্টিমেট দিয়ক ফটাফট লৈ আহক 15 আগষ্টত আমি শেষ কৰি দিম কাৰণ স্লোগানে দিটো আৰু অসমৰ কেতিয়াও ভাল নহয় হ'ব পাৰে জানো গতিকে স্লোগান দিয়া মানুহে স্লোগান দি থাকিব লাগিব আমি কাম কৰা মানুহবিলাকে কাম কৰি থাকিব লাগিব যাতে অসমখনক আমি আগুৱাই লৈ যাব পাৰো প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ষ্টেডিয়ামখন তৎকালীনভাৱে যাতে নিৰ্মাণ হয় তাৰ বাবে আমি ব্যৱস্থা লম ধন্যবাদ নালাগে আৰু অদৰবন্ধে মোৰ এটা নালাগে ৰবা মোৰ এটা সাপ্লিমেন্টাৰী আছিল নালাগে মই ইমান কিবা কৈ গ'ল মই লাষ্ট কুৱেশ্যনটো আহিব বিচাৰো আজি মানে মই আজি শেষ কৰো না অলপ 2 মিনিট আছে নহয় এটা লাষ্ট কুৱেশ্যন আছে আমাৰ আজি কুৱেশ্যন শেষ হ'ব এইটো মই ৰেকৰ্ড কৰিব খুজিছো